হেল্ল' এভৰিৱান, আজি ক্ৰীম ৰোলৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে 2 কাপ ময়দা লৈছোঁ, এচামুচ গুড়ি চেনি লৈছোঁ, অকণমান নিমখ লৈছোঁ, অকণমান ঘিউ ইয়াতে দি দিছোঁ। এতিয়া অকণমান ৰিফাইন দি দিছোঁ। আপোনালোকে ৰিফাইনৰ সলনি ঘিউ বেছিকৈ দিব পাৰে। এতিয়া এইখিনি সানি লৈছোঁ। ময়দাখিনি এনেদৰে হাতেৰে লাডু বনাই চাব। এতিয়া গাখীৰেৰে ময়দাখিনি সানি লৈছোঁ। আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে। এয়া ডোটো সানি হৈ গ'ল। আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। এতিয়া এখন কাগজ লৈছোঁ। কাগজখন এনেদৰে গোল কৰি লৈছোঁ। এয়া গোটেইকেইটা কাগজ কৰি ল'লোঁ। আধা ঘণ্টা হৈ গ'ল। ময়দাৰ ডোটো এতিয়া 2টা ভাগ কৰি লৈছোঁ। এটা ভাগ বেলি লৈছোঁ। চুৰিৰে পহলকৈ কেইটামান ভাগ কৰি লৈছোঁ। এতিয়া কাগজৰ টুকুৰা এটাত এনেদৰে মেৰিয়াই দিছোঁ এটা ভাগ লৈ। এয়া গোটেইকেইটা ৰোল বনাই ল'লোঁ। ৰিফাইনখিনি গৰম হৈ গ'ল। এতিয়া কেইটামান ৰোল দি দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰোলকেইটা ভাজি ল'ম। এয়া ৰঙচুৱা হৈ আহিছে লাহে লাহে। ৰোলকেইটা ভাজি হৈ গ'ল। এতিয়া নমাই লৈছোঁ। গোটেইকেইটা ৰোল ভাজি ল'লোঁ। ঠাণ্ডা হ'ল। এতিয়া কাগজখিনি উলিয়াই লৈছোঁ। ক্ৰীম বনাবৰ কাৰণে 2 চামুচ ক্ৰীম লৈছোঁ, 2 চামুচ পাউডাৰ গাখীৰ লৈছোঁ। এইখিনি মিক্স কৰি লৈছোঁ। পাইপিং বেগ এটাত ক্ৰীমখিনি ভৰাই ল'ম। পাইপিং বেগটো অলপমান কাটি লৈছোঁ। এতিয়া ৰোলটোত দুইফালৰ পৰা এনেদৰে ক্ৰীম ভৰাই দিছোঁ। এয়া গোটেইকেইটা ৰোল হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাবচোন। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।